वेलकम टू माय चैनल बाबा ब्लॉग्स। सो आज आमी अद्भुत चैलेंज এটা কৰিব গৈছো কৰিব ওলাইছো। সো আপোনালোকে থাম্বনেল দেখি ভিডিওটো গম পাইছে চাগে। আজি হ'ব চ্যালেঞ্জ পানীৰ চ্যালেঞ্জ। 1 লিটাৰ বটল আছে 2 লিটাৰ। সো কাৰ লগত চ্যালেঞ্জ কৰিম সেইটো আপোনালোকে দেখা পাব। সো ভিডিওটো বহুত ইন্টাৰেষ্টিং হ'ব। একচুয়ালি কি জানেনে, মোৰ ইংলিছ শব্দ মুখত নাহে কাৰণ এটাই মোৰ জিভাৰ আগটো নাই। আপোনালোকৰ যেনেকৈ ভি সবৰে ভি মোৰ ইউ মানে ইউ টাইপ আছে, সেইটো কাৰণে মোৰ ইংলিছ শব্দ নাহে। কিন্তু মই ইংলিছ শব্দ জানো, কিন্তু ক'ব কাৰণে মোৰ লাজ লাগে। এইটো কাৰণে জিভাখন ইউ, বাকী চব মানুহৰে ভি, মোৰ ইউ। মেইন কাৰণটো এইটোৱে। চ' বলক চেলেঞ্জটো আৰম্ভ কৰোঁ। নমস্কাৰ, আমি পানী চেলেঞ্জ লৈছোঁ বেলেগতকৈ বেলেগ, অলপ ব্যতিক্ৰম। চ' যোনে জিকে 1 লিটাৰ পানী খাম। যোনে জিকে এটা বিংগ তেৰেমেৰে, আৰু যোনে হাৰে তাৰ কাৰণে এটা বেলেগ এটা ছাৰপ্ৰাইজ আছে। ছাৰপ্ৰাইজটো কি হ'ব ভিডিঅ'টো শেষলৈকে চাব, সকলো জানিব। চ' আৰম্ভ কৰা যায়। ঠিক আছে। এনেই মই নকৰোঁ বুলিও কৈছিলোঁ, জোৰ কৰি মাতি দিছে দেচোন মোক। পানী চেলেঞ্জ কৰোঁ, বহুতে কৰা নাই আৰু কমকৈ দেখা পায় বহুতে ইউটিউব চেনেলত আছে। পানী চেলেঞ্জ আছে বহুত, কিন্তু সাধাৰণভাৱে দেখা পোৱা নাযায়। খালোঁ মই হোৱা নাই, সাধাৰণভাৱে দেখা পোৱা নাযায়। চ' আৰম্ভ কৰি দিওঁ। হোৱা নাই, মুঠতে খাম না? মুঠতে খাব লাগিব, কাৰণ এইটো উপায় নাই। সমান সমান আছে না? বেছি মোৰ তাত বেছিকৈ দিছা? নাই, সমান রেডি আছি ক্যামেরা। বাবা রেডি আছা? একদম ৰেডি। ইনামুল ৰেডি? একদম। দাদা ৰেডি আছা? মই 3 কোৱাৰ লগে লগে ষ্টাৰ্ট হৈ যাব। হ'ব? 1 2 3। এয়া পানী চেলেঞ্জ চাইছো। এই কাউৰী দিবলৈ গৈছে। ইয়ে ৰাম, অৱস্থা বেয়া হৈ গৈছে। ইয়ে ৰাম, সৰু সৰু চলি দুটা দেখছি না, ওর কি কুলেজি করবা ধরছি। খানবই এটা যেন বিদায়হে দিছি। এই যে পুরা পেপা বজা দিছি বাবাই। খাওয়ার সময়ত হাইবাও নৰি, কান্দবাও নৰি, বমি হলে হলে গেছে একদম পুরা। দুটাই অৱস্থা, দুটাই পেপা বজাই আছিল অলপ আগতে, এতিয়া হাইছি। এই মই শেষ কৰিলোঁ, ষ্টাৰ্ট কৰিছিল, ষ্টাৰ্ট কৰলাক, শেষ কৰলাক ৰখি ৰখি। এইয়া ইনামুল এই শেষ। এই বটল ক'ৰবাত দুলি মাৰিছি, এটা ক'ৰবাত খাই আছে, তাৰ আধা অংশ আছেই। ৰ'ব জুম কৰি দেখাই দি আছোঁ। এই ইমানখিনি আছে। আৰু ইনামুল চা মুখখন, জিনা হাৰাম হৈ গ'ল তাৰ। ঐ পল্লাক মোৰ মুখৰ ওচৰতে বহিল, নাকেদি অলপ খেকুন লৈছে। একো নাই, কেমেৰা দেখা নাই, কেমেৰা দেখা পোৱা নাই, একো নাই, টেনশ্যন নল'বা। কাহৰ সময়ত মই ভ্লগ কৰি আছোঁ। এইয়া জিকি গৈছি চলা চলা। দিছ ইজ কুৰকুৰি। এক পেকেট কুৰকুৰি কাৰণে ইমান কষ্ট কৰিছি দেখছি না। বুকত বুজি গৈছে। এটা এটাকে যাই লৈ আছোঁ। ফাৰ্ষ্টতে ইনামুলে কোৱা, ফাৰ্ষ্টতে কেনে লাগিল? ভালে লাগিল। এই পানী একো নহয়, মই টেংকি খাই দিওঁ। টেংকি খাই দিয়ে। আজি বটলো খাব পৰা নাই কাৰণে চিপছটোৰ কাৰণে আৰু মোৰ বেছি জোচ বাঢ়ি গৈছে। এনে টেংকি খাই দিয়ে, আজি বটল কাৰণে খাব পৰা নাই। এইবাৰ বাবা এক্সপিৰিয়েঞ্চ কওঁ। মোৰ একচুৱেলি হাঁহি উঠি গৈছিল, বুকত পানী বুজি গৈছে। মোৰ গাই চাই পানী মাৰি দিছে। ভিডিঅ'টো দেখাই পাইছে ভালদৰে। পানীখিনি ভাল আছিল, লেতেৰাই হৈ গ'ল দেখোন। নোৱাৰি আৰু বোলে নোৱাৰি। চিপছ পাম না?
বহুত বুজি গৈছে পানী আপোনালোকে ভিডিঅ'টো চালে কেনে পালে ক'বে চবে ক'বে এই তেৰি মুখতে নাহে কৈ দি আপোনালোকে চালে পানী চেলেঞ্জটো চ' যোনে জিকে কুৰকুৰি খাব পাম না 2 পিচ দি লগৰ বুলি হাৰছো আৰু এক পিচ 2 পিচ যোনটো এক পিচ তাৰো দুই পিচ কুৰকুৰি পালোঁ এই আঙুলিৰ সমান আজি হাৰি গ'ল মোৰ লগত চেলেঞ্জ কৰে কেনে মজা মই ভাবিছিলোঁ পানী যিহেতু মই খাব পাৰোঁ মোৰ লগত কোনো জিতিব নোৱাৰে কিন্তু এতিয়া পানিছমেণ্টটো কি জানেনে আপোনালোকে তিতা কেৰেলা চাওক তিতা কেৰেলাটো মোক দিছোঁ মই দেখাই দিওঁ হাতেদি এইটো চাওঁ ব্লাৰ মাৰি আছে লোকেল তিতা কেৰেলা এইটো দেখা পাইছেনে এইটো মই খাব লাগিব এইটো একদম সৰু হয় বেছি ডাঙৰ নহয় এইটো গোটা ই গিলি দিব লাগিব গিলি চুবাই খাব লাগিব খাবই লাগিব সঁচাই সঁচাই দে 3 2 1 ষ্টাৰ্ট খাই দি লোকেল তিতা কেৰেলা কেলে হওক ফকেলে হওক খাই দিয়া খা পুৰা গিলি পেলাব লাগিব একদম খা চব শিকলা নহয় চব বঢ়িয়া চাওঁ আকৰচোন আকৰ চাওঁ আকৰ চাওঁ গিল বঢ়িয়া চব বঢ়িয়া নহয় চব দে পানী দি গিলি দি পানী খাই গিলি দি পুৰা চাফা কৰি দিব লাগিব হ'ল না যোৱা নাই গোটেই কৰি দেখাব লাগিব মানুহক যে গোটেই খোৱা হ'ল না নাই চাওঁ নাইতো চাওঁ আগৰ আকৰচোন নাই এ বঢ়িয়া ভাল লাগিল বহুত শান্তি পাইছোঁ মই লোকেল তিতা কেৰেলাৰ কাৰণে খালোঁ বম তিতা একদম বঢ়িয়া ঠিক আছে বঢ়িয়া এনেকৈ আৰু চেলেঞ্জ কৰি থাকিবা হাৰি থাকিবা কিবা খাই থাকিবা এইজন এতিয়া বেলটা দিছে চাওক ভালকৈ চাওক তিতা কেৰেলা খাই বেল্টি গৈছে পানী খাই বেল্টি গৈছে চাওক মই জিতি গ'লোঁ মোৰ লগত কোনো জিতিব নোৱাৰে আই এম দ্য উইনাৰ মই জয় প্ৰথম চেলেঞ্জ কৰিছিলোঁ পানী চেলেঞ্জ চ' পানী চেলেঞ্জটো কোন জিকিলে গম পালে চ' আৰু যদি আমাৰ চেলেঞ্জ এনেকৈ ভাল পায় তেনেহ'লে আকৌ আগবাঢ়ি থাকিম চিৰিজটো ধাৰাবাহিক হিচাপে আগবঢ়াই নিম চ' কেনে লাগিল জিকি ভাই একদম আৰু এনেকুৱা চেলেঞ্জ কৰি থাকিবা মোক তেৰে মেৰে খুৱাই থাকিবা এইবাৰ তুমিয়ে কৰিবানে আৰু কোনোবা মাতিবা আৰু বেলেগ কোনোবা মাতিম ইনভাইট জনাবা মোক মই আহি যাম চেলেঞ্জ কৰাত মই একদম পাৰ্গত আৰু মোক কোনো হৰুৱাব নোৱাৰে মই সদায় জয় তিতা কেৰেলা খাই মোৰো ভাল লাগিল লোকেল তিতা কেৰেলা বাপৰে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ ভিডিঅ' সদায় চাই থাকিব বাবা ব্লগছ